নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হৈছে বিজেপি চৰকাৰে সময়ে সময়ে জনসাধাৰণৰ ওপৰত মাধমাৰ সদাইছে এইবাৰ বিজেপি চৰকাৰে জীয়নদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিব জানিব পৰামতে অহা 1 এপ্ৰিলৰ পৰা 800 বিধ ঔষধৰ বৃদ্ধি হ'ব এই কথা প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এক্স হেণ্ডেলত টুইট কৰি তেওঁ কয় 1 এপ্ৰিলৰ পৰা চৰকাৰে পুনৰ 800 বিধ জীয়নদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিব এফালে ইলেক্ট্ৰলৰ বণ্ডৰ জৰিয়তে ঔষধ কোম্পানীৰ পৰা চান্দা গ্ৰহণ আনফালে ঔষধৰ ভয়ংকৰ দাম বৃদ্ধি ইয়াতকৈ বিপদজনক কথা আৰু কি হ'ব পাৰে এয়া ভয়ংকৰ অমানৱীয় কাম এখন নিৰ্বাচিত চৰকাৰৰ সাধাৰণ মানুহে বেমাৰত পৰি থাকিলেও ঔষধ খাবলৈ সামৰ্থ্যৱান নহ'ব আচলতে সাধাৰণ মানুহক পৰোক্ষভাৱে হত্যা কৰি অহা হৈছে প্ৰতিদিনে পৰৱৰ্তী খবৰটো হৈছে এবাৰ পুনৰবাৰ সৰব হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা তেওঁ কয় পূৰ্বে কৰি অহা অপশাসনৰ বাবে কংগ্ৰেছ শূন্য হ'ব এতিয়া গাঁৱতো কংগ্ৰেছ নাই বাগিচাতো কংগ্ৰেছ নাই চহৰতো কংগ্ৰেছ নাই অহা লোকসভা নিৰ্বাচনত কংগ্ৰেছ শেষ হৈ যাব বুলি মন্তব্য কৰে পৰৱৰ্তী খবৰটো হৈছে এবাৰ কা বলবৎ হোৱাৰ কাৰণে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে ভাৰতবৰ্ষত কা বলবৎ হোৱাৰ লগে লগে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে এই কথা সদৰি কৰিছে বাংলাদেশৰ হিন্দু মহাজোঁটৰ সভাপতি তথা বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা গোবিন্দ চন্দ্ৰ পাৰামানিক পৰৱৰ্তী খবৰটো হৈছে বিহাৰত এনডিএৰ আসন ভাগবটোৱাৰা চূড়ান্ত বিহাৰত বিজেপি দলে 17খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড 16খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এলজেপি চিৰাগ পাছোৱানৰ দলে 5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাষ্ট্ৰীয় লোকমৰ্চা 1 আসন আৰু হিন্দুস্তানী আৱাম মৰ্চা 1 আসন প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সংস্কৃতি শোভাযাত্ৰাত মুছলিম ধৰ্মক অপমান কৰিছে তাৰ ওপৰত প্ৰতিক্ৰিয়া কৰিছে এআইডিএফ দলে অসমৰ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত এক সাংস্কৃতিক শোভাযাত্ৰাত উদ্দেশ্য প্ৰণোদিতভাৱে সমগ্ৰ মুছলমান জাতিটোক অপৰাধী বুলি চিহ্নিত কৰি মুছলমান লোকক উপহাস কৰাক তীব্ৰ নিন্দা কৰিছে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ 23 সংখ্যক ভাৰ্চিটি সপ্তাহত 16 মাৰ্চ তাৰিখে অৰ্থাৎ ৰমজানৰ পঞ্চম দিনা থুলুংগা উৎসৱ উপলক্ষে ইতিহাস বিভাগে বড়ো কিংবদন্তি নায়ক শীৰ্ষক বিষয়বস্তুৰ ওপৰত আয়োজন কৰা শোভাযাত্ৰাত মুছলমানৰ বেশত অভিনয় কৰা দুই যুৱকক অপৰাধী সজাই আৰক্ষীৰ দ্বাৰা প্ৰহাৰ কৰা দেখুৱাই এই অভিনয়ৰ পৰা সমগ্ৰ মুছলমান জাতিটোক অপৰাধী সজোৱাৰ যি চূড়ান্ত অৱকাশ দেখিছো সেয়া অতি নিন্দনীয় বুলি দাবী কৰিছে এআইডিএফ দলৰ হৈ আইটি সেলৰ অধ্যক্ষ তথা বিধায়ক আশৰাফুল হুছেইনে উপাচাৰ্য লাইশ্ৰম লাডু সিং তথা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈ প্ৰশ্ন তোলে যে এখন অগ্ৰণী শিক্ষানুষ্ঠানত এনে ধৰ্মীয় সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই তুলিব পৰা পৰিৱেশ কিদৰে গঢ়ি উঠিছে শিক্ষাৰ্থীসকলক শোষিত নিষ্পেষিত ধৰ্মীয় সংখ্যালঘু লোকসকলৰ প্ৰতি কেনে মনোভাৱৰ গঢ় দিয়া হৈছে ইপিনে বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই এই পৰ্যন্তলৈকে মৌনব্ৰত পালন কৰা কাৰ্যই আমাৰ মনত কিছু সন্দেহৰ উদয় হৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে কিছু কৰ্মকাণ্ড সাধাৰণ জনতাক বিপথে পৰিচালনা কৰি সাধাৰণ ভোটাৰৰ মনত ইছলাম ফবিয়া সমুৱাই টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক সকীয়াই দি কয় যে কোনো ধৰ্মীয় আৱেগক আঘাত হানিব পৰা কাৰ্যক যাতে শিক্ষানুষ্ঠানখনত পুনৰাবৃত্তি নহয় আৰু বিটিআৰ প্ৰশাসনকো ইয়াৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে আজিৰ পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনী ৰণত নামিছে সকলো দলৰ প্ৰাৰ্থী প্ৰচাৰ উঠিছে তুংগত তাৰে মাজত বিগ ফাইট হ'বলগীয়া প্ৰাৰ্থীসকল হৈছে এনে ধৰণৰ ডিব্ৰুগড় সমষ্টিত বিগ ফাইট হ'ব অজাপৰ লুৰিণজ্যোতি গগৈ আৰু বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই দুজনৰ মাজত বিগ ফাইট হ'ব যোৰহাট লোকসভা সমষ্টিত বিগ ফাইট হ'ব কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু বিজেপিৰ তপন গগৈৰ মাজত কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ ৰজলিনা তিৰ্কীৰ মাজত হ'ব বিগ ফাইট লোকসভা নগাঁও সমষ্টিত তিনিকণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ বিজেপিৰ সুৰেশ বৰা আৰু এআইডিএফৰ আমিনুল ইছলামৰ মাজত কোনে জয়লাভ কৰিব সেয়া লক্ষণীয় হৈ পৰিছে লখিমপুৰ লোকসভা সমষ্টিত একতৰফা খেলত বিজেপিৰ প্ৰদান বৰুৱাই জয়লাভ কৰাৰ সম্ভাৱনা আছে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি জয়লাভ কৰাৰ সম্ভাৱনা আছে দৰং ওদালগুৰিত বিজেপিৰ দিলীপ শইকীয়া জয়লাভ কৰাৰ সম্ভাৱনা শিলচৰত বিজেপিৰ পৰিমল শুক্লবৈদ্য জয়ী হোৱাৰ সম্ভাৱনা আছে কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ কৃপানাথ মাল্লাৰ লগত কংগ্ৰেছৰ হাফিজ ৰছিদ চৌধুৰীৰ মাজত বিগ ফাইট হ'ব শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্তৰ লগত কংগ্ৰেছৰ প্ৰেমলাল গুঞ্জুৰ মাজত বিগ ফাইট হ'ব বৰপেটা লোকসভা সমষ্টিত অগবৰ ফণীভূষণ চৌধুৰী আৰু কংগ্ৰেছৰ দীপ বায়নৰ লগত বিগ ফাইট হোৱাৰ সম্ভাৱনা আছে কোকৰাঝাৰত ইউপিপিএলৰ জয়ন্ত
বসুমতাৰী জয়লাভ কৰাৰ সম্ভাৱনা আৰু ধুবুৰী লোকসভা সমষ্টিত বিগ ফাইট হ'ব কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু AIDFৰ বদৰুদ্দিন আজমলৰ লগত বিগ ফাইট হ'ব কোনে শেষ হাঁহি মাৰিব সেয়া অহা 4 জুনত প্ৰকাশ হ'ব